আজি আমি সলভ কৰিম ক্লাছ 9 মেথছৰ অনুশীলনী 1.5ৰ কুৱেশ্যন নম্বৰ 6ৰ 2 আৰু 3 আমি কুৱেশ্যন নম্বৰ 6ৰ 1টো কৰিলোঁ আজি আমি 2 আৰু 3 কৰিম কুৱেশ্যন কেইটা দীঘল আছিল সেইকাৰণে আমি এটা কৰিলোঁ আজি পিছৰ 2 আৰু 3 কৰিম কুৱেশ্যন 2টোত আছে সৰল কৰা ইয়াত এটা মান দিয়া আছে 1/1 plus root 2 plus 1 by root 2 plus root 3 আকৌ plus 1 by root 3 plus root 4 এইটো আমি যিমানলৈ পাৰোঁ সিমানলৈ সৰল কৰিব লাগে সৰল কৰিব লগা হ'লে আমি কি কৰিব লাগিব আগতে শিকিছিলোঁ যে হৰকেইটাক অপৰিমেয়ৰ পৰা পৰিমেয় কৰি ল'ব লাগে এতিয়া ইয়াৰ হৰটোক যদি আমি পৰিমেয় কৰিব লগা হয় ইয়াত আছে 1 plus root 2 গতিকে ইয়াৰ লগত আমি 1 minus root 2 পূৰণ কৰিম 1 plus root 2 into 1 minus root 2 এনেকৈ তেতিয়া এই হৰটো পৰিমেয় হৈ যাব আগতে আমি শিকিছোঁ গতিকে ওপৰত এইটো পূৰণ কৰিব লাগিব তলত কৰিলে ওপৰটো কৰিব লাগিব 1 minus root 2 প্লাছ ঠিক তেনেকৈ root 2 plus root 3 আছে গতিকে root 2 minus root 3 ইয়াক পূৰণ কৰিব লাগিব root 2 plus root 3 into root 2 minus root 3 ওপৰটো তেনেকৈ পূৰণ কৰিব লাগিব 1 into root 2 minus root 3 ঠিক তেনেকৈ আকৌ কৰিব লাগিব আগতে আমি শিকিছোঁ আগৰ ভিডিঅ'কেইটাত কেনেকৈ কৰে গতিকে চাই ল'ব ভিডিঅ'কেইটা root 3 plus root 4 into root 3 minus root 4 ওপৰটো কৰিব লাগিব 1 into root 3 minus root 4 পূৰণ কৰিলোঁ এতিয়া চাওঁ তলত কি হৈছে 1 plus root 2 1 minus root 2 তাৰমানে কোনটো সূত্ৰত পৰিব a plus b আৰু a minus b কি হয় a square minus b square গতিকে a square minus b square এইটো a এইটো b ওপৰত 1ৰ লগত এইটো পূৰণ কৰিলে এইটোৱে থাকিব কাৰণ 1ৰ লগত একো সলনি নহয় পূৰণ কৰিলে গতিকে এইটো থাকিব 1 minus root 2 প্লাছ এইটো a plus b আৰু a minus b সূত্ৰত আছে root 2 plus root 3 root 2 minus root 3 গতিকে কি হ'ব a square minus b square ওপৰত সেই 1ৰ লগত পূৰণ কৰিলে কি হ'ব 1 into এইটো কৰিলে এইটো থাকিব root 2 minus root 3 থাকিব প্লাছ এতিয়া root 3 plus root 4 root 3 minus root 4 a plus b a minus b একেই সূত্ৰ root 3 square minus root 4 square এইটো সূত্ৰতে গোটেই অংককেইটা ইউজ হৈ আছে 1ৰ লগত পূৰণ কৰিলে root 3 minus root 4 পূৰণ কৰিলে সেইটো থাকিব root 3 minus root 4 এতিয়া আকৌ সৰল কৰোঁ ওপৰত 1 minus root 2 থাকিব একো কৰিব নোৱাৰোঁ তাক 1 square মানে কি 1 minus স্কোৱাৰে ৰুটে কাটা যাব থাকিব 2 প্লাছ ওপৰত যিটো আছে তেনেকৈ থাকিব সলনি নহয় একো আমি একো কৰিব নোৱাৰোঁ স্কোৱাৰ ৰুট অভাৰ কাটা গ'ল 2 থাকিল স্কোৱাৰ ৰুট অভাৰ কাটা গ'ল -3 থাকিল প্লাছ ওপৰটো তেনেকৈ থাকিব 3 minus root 4 স্কোৱাৰ ৰুট অভাৰ কাটা গ'ল স্কোৱাৰ ৰুট অভাৰ কাটা গ'ল 3 minus 4 ইজ ইকুৱেল ওপৰত কি থাকিল 1 minus root 2 তলত থাকিল 1 minus 2 ওপৰটো আমি একো কৰিব নোৱাৰোঁ তলত 1 minus 2 তাৰমানে -1 প্লাছ ওপৰটো তেনেকৈ থাকিব root 2 minus root 3 2 minus 3 তাৰমানে -1 প্লাছ ওপৰটো একেই থাকিব 3 minus root 4 তলত 3 minus 4 মানে -1 এতিয়া তলত গোটেইকেইটা -1 ভগ্নাংশৰ যোগ বিয়োগত হৰকেইটা যদি একে থাকে তাৰে আমি এটা হৰ পাতোঁ আৰু বাকী ওপৰখিনি এজ ইট ইজ তেনেকৈ থাকে আমি তেনেকৈ বহাই দিওঁ 1 minus root 2 plus root 2 minus root 3 plus root 3 minus root 4 এই প্লাছকেইটা ইয়াত ওপৰত উঠি গৈছে এতিয়া চাওঁ minus root 2 plus root 2 minus root 3 plus root 3 কাটা গ'ল থাকিব কি ওপৰত 1 minus root over 4 তলত থাকিব -1 এইখিনি যদি ইয়ালৈ মই লৈ যাওঁ 1 minus এতিয়া root 4টোক আমি কেনেকৈ লিখিব পাৰোঁ 1 minus root 4 মানে কি
4ক কি বুলি লিখিব পাৰোঁ 2 স্কোৱাৰ বুলি লিখিব পাৰোঁ তাৰপিছত আহিল তলত -1 স্কোৱাৰে ৰুট কাটা যাব থাকিব কি 2 গতিকে 1 - 2 তলত থাকিব -1 ইজ ইকুৱেল 1 - 2 মানে কি -1 তলত থাকিব -1 -1 কাটা গ'ল থাকিলে 1 গতিকে ইয়াৰ আনচাৰটো হ'ব এইটো এতিয়া আমি নাম্বাৰ 3টো কৰিম ইয়াৰ পিছত আৰু 1.5 অনুশীলনী কমপ্লিট হ'ব তাৰপিছত আমি 1.6 কৰিম এতিয়া 3 নম্বৰটো দিয়া আছে 1.27 বাৰ আৰু 0.13 বাৰ এই পৰিমেয় সংখ্যা দুটা যোগ কৰা ইহঁত দুইটাক আমাক কি কৰিব দিছে যোগ কৰিব দিছে এতিয়া যোগ কৰিব লগা হ'লে এইকেইটা বাৰত দিয়া আছে আমি কি কৰিব লাগিব অলপ ভাঙি ল'ব লাগিব 1.27 বাৰ মানে আমি কি পাইছিলোঁ বাৰ মানে কি ৰিপিট হৈ আছে পুনৰাবৃত্তি হৈ আছে গতিকে 1.2 7ৰ ওপৰত বাৰ আছে গতিকে 7টো কি হৈ আছে পুনৰাবৃত্তি হৈ আছে আমি এনেকৈ 4টা ঘৰলৈ লিখি ল'লোঁ নেক্সট আহিল 0.13 বাৰ 0.13 বাৰ ইয়াত তিনিটো ৰিপিট হৈ আছে তাৰমানে 0 পইণ্ট দশমিকৰ তলত লৈ দশমিক পাতিম যোগ কৰিব লাগিব 1টো ৰিপিট হোৱা নাই 3টো ৰিপিট হৈ আছে 3 3 3 ... এতিয়া আমি ইহঁত দুইটাক কি কৰিম যোগ কৰিম 7 3 10 7 3 10 10ৰ আমি 0 ইয়াত বহাব লাগে কিন্তু ইয়াত ... ইয়াত কি গৈ আছে ইয়াতো এটা 7 গৈ আছে আমি লিখা নাই ইয়াতো এটা 3 গৈ আছে আমি লিখা নাই গতিকে এই 7 3 10 কৰোঁতে 10ৰ ইয়াত যদি 0 বহালোঁ তেতিয়াহ'লে এক এটা উকলি আহি আছে এই এক এটা চবৰ পৰা উকলি আহি আছে 7 3 10 0 উকলিব 1 7 3 10 0 উকলিব 1 এক এটা উকলি আহি আছে গতিকে একটো আগৰ পৰাই উকলি আহি আছে গতিকে 7 3 10 10 1 11 1 হ'ব ইয়াত কেতিয়াও 0 নহয় 0 হ'লে অংকটো ভুল হৈ যাব এনেকৈ গৈ থাকিব 1 বহিল 7 3 10 আকৌ উকলাকে 11 7 3 10 উকলাকে 11 1 উকলিব 1 7 3 10 11 1 উকলিব 1 2 1 3 উকলাকে 4 দশমিক তলে তলে 1টো বহিব গতিকে ইয়াৰ আনচাৰটো হ'ব এইটো ইয়াত যদি 0 বহাই দিওঁ অংকটো ভুল হৈ যাব গতিকে ইয়াক আমি চুটিকে লিখি দিব পাৰোঁ ... ইজ ইকুৱেল 1.41 বাৰ থেংক ইউ